কোনোবা যদি আঁতৰি যাব খোজে তেতিয়াহ'লে যাবলৈ দিয়া। জবৰদস্তি কৰি কোনো এটা সম্পৰ্ক চলাই নিব নোৱাৰি। এইটো জৰুৰী নহয় যে কিবা ভাঙিবলৈ হ'লে অকল পাথৰকে মাৰিব লাগিব। ব্যৱহাৰ সলনি কৰি কিবা কথা ক'লেও কেতিয়াবা বহুত কিবা কিবি ভাঙি যায়। মানুহে কয় সম্পৰ্কত চৰি আৰু থেংকছ ক'ব নালাগে, কিন্তু সঁচাই এইটো যে এইকেইটা শব্দই হাজাৰটা ভাঙিবলৈ ধৰা সম্পৰ্ক আকৌ ঠিক কৰে। কিছুমান মানুহে নিজৰ অহংকাৰৰ বাবেই কিমানটা সুন্দৰ সম্পৰ্কৰ যে হত্যা কৰিছে তাৰ হিচাপ নাই। যি এটা সম্পৰ্ক হৃদয়ৰ পৰা আগবঢ়াই নিব বিচাৰে সেইজনে তোমাৰ হাজাৰটা ভুলো ক্ষমা কৰি দিয়ে, আৰু যি তোমাক এৰি যাবলৈ সুযোগৰ অপেক্ষাত থাকে সেইজনে তোমাৰ সৰু এটা ভুলৰ বাবেই এৰি থৈ গুচি যাব।